হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই শ্বৰ্ট। আজি ছানডে' তো দিনটো ঘৰতে প্ৰথম কাম কৰিলোঁ, এগাল কাপোৰ ধুলোঁ। আচলতে বাইদেউ এগৰাকী আহিছিলে বাৰু মোক সহায় কৰি দিবলৈ। তাৰপিছতে এইবোৰ দেখিছেনে, মই আজি সমস্ত কামবোৰ উলিয়াই লৈছোঁ আৰু এইবোৰ মই চাফ চিকুণ কৰি আছোঁ। তাৰপিছতে দিনৰ আহাৰ মোৰ একেবাৰে চিম্পল, খিচিৰি আৰু আচাৰ বগৰী। তেনেকুৱাতে এখেতে ফোন কৰিলে। এখেত মোৰ ভাইটি, বহুত ভাগৰ লাগিছিলে যেনে কাম কৰি কৰি। তাৰপিছতেই মই এইখিনি ধুনীয়াকৈ সজাই ল'লোঁ। এইখিনি ফটোবোৰ লগালোঁ। আজি যিহেতু মোৰ বহুত দিনৰ পৰা মন আছিলে ফটোবোৰ লগাবলৈ, মানুহজনক মই ড্ৰিলিং মেচিনটো আনিব কৈ ভাগৰি পৰিছিলোঁ। তাৰপিছত ভাবিলোঁ নাই, খিলিকে মাৰোঁ আৰু আজি নিজৰ অস্ত্ৰ ব্যৱহাৰ কৰোঁ। তাৰপিছতে যিখিনি আছিলে কিছুমান লগাব পৰা নাই, লগাম লাহেকৈ। যিহেতু চাৰ্জাৰী কৰা আছে সেইকাৰণে বেছি দৌৰ ভাগৰ কৰিব নোৱাৰোঁ। তথাপিও যিমানখিনি পাৰিলোঁ কৰিলোঁ, ফটোবোৰ লগালোঁ এনেকৈ। তাৰপিছতে এই ধুনীয়াকৈ ৰুমটো সজাই নিজৰ ষ্টাইলত কাপোৰ কানি একদম জাপি চিজিল কৰিলোঁ। অলপ দেৰি শুই উঠি তাৰপিছত মাৰ ফুলনি বাৰীলৈ গ'লোঁ। যিহেতু এইখিনি দায়িত্ব এতিয়া মোৰ হয়, মা নাই ঘৰত, তো ফুলত পানী দিলোঁ। এয়া মাৰ ফুলনিৰ ধুনীয়া ধুনীয়া ফুলবোৰ কি ধুনীয়াকৈ ফুলিছে চাওকচোন। দেখিয়ে মোৰ মনটো ভাল লাগিছে। এনেকৈ যদি ফুলবোৰ ফুলি থাকে ঘৰটোত, এনেই মানে মনটো ভাল লাগি গৈ থাকে। তাৰপিছতেই গধূলি একাপ চাহেৰে আজিৰ শ্বৰ্টটো ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাব। বাই বাই।